নমস্কাৰ ডাইচেন নিউজ অসম ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম। দিনটো বিশেষ গুৰুত্বপূৰ্ণ সংগ্ৰহিত বাতৰিৰ সৈতে মই দীপ। লকডাউনত বহিৰাজ্যত আবদ্ধ লোকক নিজ গৃহলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ, আন্তঃৰাজ্যিক যাতায়াতত কেন্দ্ৰই দিলে অনুমতি। মে'ত ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে সম্পূৰ্ণ দৰমহা লাভ কৰিব, সংবাদমেলত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। বলিউডৰ জনপ্ৰিয় অভিনেতা ইমৰান খান আৰু ঋষি কাপুৰৰ মৃত্যু। ভয়াৱহ অৰ্থনৈতিক সংকট, ৰাজ্যপাল মুখ্যমন্ত্ৰী মুখ্য ন্যায়াধীশৰ বাবে কোনো এক্সিকিউটিভ ক্লাছত ভ্ৰমণ কৰিব নোৱাৰিব। ভেঞ্চাৰ শিক্ষকৰ আৰোগ্য নিধিলৈ 21 লাখ টকা, 42,000 শিক্ষকৰ অৱদান, প্ৰত্যেক শিক্ষকে আগবঢ়াব 50 টকাকৈ। কৰোনাৰ যিকোনো চিমটমৰ বাবে কল কৰিব পাৰে 1075 নম্বৰত। গৰমৰ বন্ধ বাতিল, শনিবাৰ দেওবাৰে স্কুল কলেজ খোলা থাকিব পাৰে। 30 মে' পৰ্যন্ত স্কুল কলেজ বন্ধ থকাৰ ইংগিত। আমেৰিকাত কৰোনাত আক্ৰান্ত 10 লাখ লোক, ব্ৰিটেইনত আক্ৰান্ত শিশুৰ দেহত বিৰল লক্ষণ। WHOৰ মতে এই পৰ্যন্ত মৃত্যুৰ সংখ্যা 2,04,987 জন বিশ্বত। গুৱাহাটী ITI নিৰ্মাণ কৰি লৈছে COVID-19 ৰোগীৰ বাবে ইনকিউবেশ্যন বক্স। গুৱাহাটী আকাশৰ ৰহস্যজনক পোহৰ দেখিবলৈ পোৱা গৈছে। উজান বজাৰত হঠাৎ প্ৰত্যক্ষ কৰে ৰহস্যজনক অৱস্থিতি। বহুত লোকে